কি ফূৰ্তি কৰিম দোস্ত, আমি পাইছোঁ 50% আৰু ৰিয়াই পাইছে 95%। সেইটোৱেতো প্ৰব্লেম দোস্ত, তাই মোৰ গাৰ্লফ্ৰেণ্ড আৰু এতিয়া তাই মোক এৰি বেলেগ এখন কলেজত গুচি যাব। মই কেনেকৈ থাকিম? মোৰ একদম মন চন বেয়া লাগি গৈছে। কচোন, তোৰনো কি আইডিয়া আছে তাকো শুনো। যদি আমি ৰিয়াক আমাৰ কলেজখনতে এডমিশ্যন দিয়াব পাৰো তেতিয়াতো তোমাৰ সব প্ৰবলেম সলভ হয় না দস্তি। এইখন কলেজত? ৰিয়াই জানো এইখন কলেজত এডমিশ্যন ল'ব? আমি ক'লে নলয়, কিন্তু প্ৰিন্সিপাল ছাৰে ক'লে কিন্তু নিশ্চয় ল'ব। বাহ, কি বঢ়িয়া আইডিয়া। ব'লা আমি প্ৰিন্সিপাল ছাৰৰ লগতে কথা পাতোঁ। তুমিহে মোৰ আছলি দোস্ত। আহি আছো ৰবা, ইমান বেলটো টিপিব নালাগে, মই আহি আছো। তোমালোক দেখোন, আহা ভিতৰলৈকে আহা। কোৱাচোন তোমালোকে কিয় বা আহিলা? ছাৰ, আমি এডমিশ্যনৰ কথা পাতিম বুলি ভাবিছিলো। এডমিশ্যনৰ কথা? এডমিশ্যনলৈকেতো এতিয়া বহুত দেৰি আছে। এতিয়া ৰিজাল্ট দিছেহে যোৱাকালি। ৰিয়াৰ এডমিশ্যনৰ কাৰণে তোমালোকে কি কথা পাতিবা? সেইটো ৰিয়া আৰু ৰিয়াৰ মাক দেউতাকেহে পাতিব। আচলতে ছাৰ, ৰিয়া 95% পাইছে, এতিয়া কটনত এডমিশ্যন ল'ব বুলি কৈছে। গতিকে ৰিয়া যদি কটনত এডমিশ্যন লয় তেতিয়াহ'লে আমাৰ কলেজখনৰ কি হ'ব ছাৰ? ৰিয়াইতো 95% পাইছে, তাইতো নিশ্চয় কটনত এডমিশ্যন পাব। এতিয়া তাই নিজে ডিচাইড কৰিব তাই কটনত এডমিশ্যন ল'ব নে ক'ত এডমিশ্যন ল'ব। আমি ফ'ৰ্চ কৰিলেতো নহ'ব। ফ'ৰ্চ কৰা কথা নহয় ছাৰ, কিন্তু ৰিয়াই যদি আমাৰ কলেজত এডমিশ্যন লয় তেতিয়াহ'লে অকল আমাৰ কলেজৰে নাম নহয়, গোটেই অঞ্চলটোৰে নাম হ'ব। কথাটো নোহোৱা নহয়, এইটোতো বহুত ভালেই কথা, কিন্তু তাই জানো এইখন কলেজত এডমিশ্যন ল'ব? নিশ্চয় ল'ব ছাৰ, কিয় নল'ব? যদি আপুনি সিহঁতৰ দেউতাক মাকক যদি বুজাই ভালদৰে ক'ব পাৰে কথাটো, নিশ্চয় ল'ব। ছাৰ, অকল আমাৰ কলেজখনৰ বাবেই নহয়, এই গোটেই অঞ্চলটোৰ বাবে আপুনি একবাৰ ৰিয়াৰ মাক দেউতাকক একবাৰ ক'ব পাৰে। ছাৰ, প্লিজ একবাৰ আপুনি ৰিকুৱেষ্ট কৰি চাওক না। কথাটো অৱশ্যে তোমালোকে ভালেই কৈছা। মই নিশ্চয় একবাৰ ৰিয়াৰ মাক আৰু দেউতাকৰ লগত কথা পাতিম, তোমালোকে চিন্তা নকৰিবা। Thank you, sir. Thank you so much. Thank you, sir. Thank you so much. Thank you, sir. Thank you, sir. Thank you so much. মই আহি আছোঁ, ৰ'বা 1 মিনিট ৰখা, মই আহি আছোঁ। ছাৰ দেখোন। আহক আহক আহক। আহক ছাৰ, বহক বহক বহক। ছাৰ কওকচোন, কিবা কামত আহিলে? মিষ্টাৰ শৰ্মা, মই ৰিয়াৰ এডমিশ্যনৰ কথা চিন্তা কৰিয়ে আহিছোঁ এবাৰ। আচ্ছা বাৰু কওকচোন ছাৰ, আপুনি কি ক'ব বিচাৰিছে? ৰিয়াইতো বহুত ভাল ৰিজাল্ট কৰিলে আৰু আমাৰ কলেজত পঢ়িয়ে তাই ইমান ভাল ৰিজাল্ট কৰিলে। ছাৰ, আমিতো বহুত সুখী, আপোনালোকে ইমান ভালকৈ ৰিয়াৰ যত্ন লৈছে, আমি বহুত সুখী। গতিকে মই কথা এটা চিন্তা কৰিছোঁ, ৰিয়াই যদি বেলেগত এডমিশ্যন নলয়, আকৌ আমাৰ কলেজতে এডমিশ্যন লয়, ডিগ্ৰীটো আমাৰ কলেজৰ পৰাই কৰে, তেতিয়াহ'লে আমাৰ কলেজখনৰ লগতে গোটেই অঞ্চলটোৰে নাম কৰিব পাৰিব। কথাটো আপুনি ঠিকেই কৈছে, কিন্তু বহুতে কৈ আছে তাই কটনত এডমিশ্যন লোৱাটো ভাল হ'ব বুলি।
একচুৱেলি চাওক মিষ্টাৰ শৰ্মা, তাই নিশ্চয় কটনত এডমিশ্যন ল'ব পাৰে, কিন্তু আমি বিচাৰিছোঁ যে তাই এই অঞ্চলৰে কলেজত এডমিশ্যন লওক। যদি তাই আমাৰ কলেজতে এডমিশ্যন লয় তেতিয়াহ'লে তাই অকল আমাৰ কলেজৰে নহয়, এই গোটেই অঞ্চলটোৰ বাবে সুনাম কঢ়িয়াই আনিব পাৰিব। অঁ ছাৰ, আপুনি একদম ঠিকেই কৈছে। ময়ো বিচাৰোঁ যে তাই আমাৰ এই অঞ্চলটোৰ বাবে কিবা এটা কৰক, আমাৰ এই অঞ্চলটোৰে নাম কৰক। মিষ্টাৰ শৰ্মা, তাই যিহেতুকে মেধাৱী ছাত্ৰী, আমি আমাৰ কলেজৰ তৰফৰ পৰা তাইক গোটেই ডিগ্ৰী কোৰ্চটো ফ্ৰী কৰাম বুলি সিদ্ধান্ত লৈছোঁ। আৰু আমাৰ সকলোৰে বিশ্বাস আছে যে তাই আমাৰ এই অঞ্চলটোৰ বাবে সুনাম কঢ়িয়াই আনিব পাৰিব। ঠিক আছে ছাৰ, আপুনি চিন্তা নকৰিব, আমি ৰিয়াৰ এডমিশ্যন আপোনাৰ কলেজতে দিম। অঁ ছাৰ, এতিয়া কথা আমি বহুত পাতিলোঁ, আপুনি অলপ চাহ খাই যাওক। নাই, মই চাহ খাব নোৱাৰোঁ, মোক ডক্টৰে একদম মানা কৰি থৈছে। মই অকল ৰিয়াৰ এডমিশ্যনৰ কথাটো পাতিম বুলিহে আহিছিলোঁ। বাৰু, এতিয়ালৈ মই উঠোঁ। ঠিক আছে ছাৰ, আপুনি চিন্তা নকৰিব, আমি এডমিশ্যন আপোনাৰ কলেজতে দিম। অ'কে মিষ্টাৰ শৰ্মা, থেংক ইউ। মই আহিছোঁ দিয়ক। ৰণী, কিবা খবৰ পালিনে? অঁ, পিণ্টুৱে আজি খবৰ এটা দিম বুলি কৈছিলে, ক'ত বা গ'ল? তেতিয়াৰ পৰা ৰখি আছোঁ মই তাক। মই আহি গৈছো দোস্ত, মই আহি গলো। বঢ়িয়া খবৰ দোস্ত, বঢ়িয়া। আমাৰ প্লেনিং সাকসেস। ৰিয়াৰ মাক দেউতাকে মানি লৈছে, ৰিয়াৰ এডমিশ্যন আমাৰ কলেজতে হ'ব বোলে। বাহ দোস্ত বাহ, কি খবৰ আনিলি তই, বাহ দিল খুশ হৈ গ'ল একদম আজি। तो फिर एक पार्टी हो जाए। क्यों नहीं दोस्त, আজি তামাম পাৰ্টি হ'ব, কোনে কি খাওঁ খাই ল'বি, আজি মই ফুল খুশ, যোনে যি খাওঁ খাবি, পাৰ্টিয়ে পাৰ্টি। আৰে আমি সাকসেস হৈ গ'লো দোস্ত। আৰে তোমালোকৰ দৰে দোস্তি আৰু ক'তো নাই দে, তোমালোক মোৰ বেষ্ট ফ্ৰেণ্ড। হেল্ল' ফ্ৰেণ্ডছ, যদি আমাৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে, প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।